সেই দোস্ত এইকেইডাল গাছ চাওক এইকেইডাল গাছ আজি আনিছোঁ গতিকে দেৰিকৈ দেখাই আছোঁ আপোনালোকক এইকেইডাল এতিয়া মৰি আছে চাওক এই 5 ঘণ্টামান পিছত এতিয়া মানে ফুলি যাব 5 ঘণ্টামান পিছত দেখাই আছোঁ এতিয়া জাম খাই আহোঁ আমি এতিয়া জাম খাব যাওঁ কালি মানে আমুঠি গতিকে আমি এতিয়া জাম খাব যাওঁ অন্য কোন হাত আইতা জিতে যাবি নেকি যাবি নদী পাৰ হ'ব লাগব কিন্তু যাবি নাযায় বোলে এনে নহয় নদী তাৰমানে আমাৰ ভৰা নদী অলপমান পানী কমছি এতিয়া যাওঁ জাম খাব আমি জাম খাবা যাম নকবি ৰ ইয়াৰ মতো পেটলা নাথাকে মুখ নাথাকে তাৰ জাম খাওঁ যে ট্ৰেক্টৰ দেও তুই চিনি পাইছা না ইয়াৰ বেঙা এক বেটেৰিয়া ভিতর লাচিত পেটলা পেটটো সরিলে আর দাউরাতে দাউরাতে পেটটো হলি গেল আমার একটু ইয়ার নামে পেটলা কিন্তু পেটটো ওলা নাই মুন আর কোন আছে কলে মধা ধুরব আছে যত নাম আমি তো একেলগে গোটাই গিটা জাম খাও যাম আৰু কেইটামান আহি আছে হাইতো ভাগমুলা আহিছে ভাগমূলা আহি আছে আমাৰ তাকো লৈ যাম গতিকে আমাৰ তাৰমানে গাঁৱত চব বস্তু পায় কালি কঁঠাল আনলো আম আনলো এতিয়া জাম আনিম কি পায় মানে আমাৰ গাঁৱত বস্তুবিলাক চব এভেইলেবল আমি ফ্ৰেছ বস্তু পাওঁ গতিকে এতিয়া ফ্ৰেছ বস্তু আনব যায় কালি যিহেতু তাৰমানে কালি আমুতি তাৰ কাৰণে আমি এতিয়া ফ্ৰেছ বস্তু আনব যাই আছোঁ এতিয়া ভাতকেইটা খাই ল'লোঁ তামোল এখন আনব দিছিলোঁ বাবুক এই চাওক এইখন তামোল তাৰপিছত এইটো এই পাত হৈছে পাণ মানে আমাৰ শিখৰ কমলা পচন্দ এইবিলাক খাৱাতকৈ তামোলখনৰ সোৱাদটোৱে বেলেগ ভাতকেইটা খোৱাৰ পিছত যদি তামোলখন খাৱা যায় বহুত কিবা এটা তৃপ্তি পোৱা যায় আৰু এইকেইটাকো লৈ আছোঁ গতিকে আমি একেলগে এতিয়া জাম পাৰব যাই আছোঁ আমাৰ গাঁৱলীয়া জীৱন গাঁৱৰ লাইফ এনেকুৱাই আৰু এইখিনি জেগাত চাওক আমাৰ ইয়াতে বানপানী হৈ গৈছিল বৰ্তমান শুকোৱাই নাই এইপিনে চাওক বস্তু মানে জেগাবিলাক লেতেৰা লেতেৰা হৈ আছে আপোনালোকে দেখা পাইছেনে এই চাওক এইগিলাত গোটেই বানপানী উঠি গৈছিল এইগিলাত তাৰমানে তাৰপিছত বৰ্তমান এইগিলাতো পানীটো শুকুৱাই নাই অলপমান শুকুৱাইছে তাৰমানে আমাৰ এইপিনে এটা নদী আছে এইটো নদীত তামান পানী হয় আৰু এইটো খালৰ মাছটো গোটেই একদম ওলাই গৈছে খাল এইবাৰ তাৰমানে বহুত মানুহৰে খালৰ মাছ ওলাই গৈছে আমাৰ বুলি নহয় বহুত মানুহৰে বহুত লছ হৈছে এইবাৰ গতিকে প্ৰকৃতিৰ বস্তু আপোনালোকে ধৰি ৰাখিব নোৱাৰে আমিও ধৰি ৰাখিব নোৱাৰোঁ সেয়ে আৰু প্ৰকৃতি যদি দিব বিচাৰে পূৰা একদম থামা ধুমদে নিবা যদি বিচাৰে পূৰা একদম থামা মানে এইখিনিত চাওক গোটেই একদম পানী ইমান হৈ গৈছিল তাৰমানে দেখা পাই পেলাই গমেই পাইছে কিমান পানী হৈছিল পানী একদম এতিয়া তাৰমানে পানীখিনি নামি যোৱাৰ কাৰণে এইবিলাক বোকাবিলাক লাগি ধৰিছে আমি চেণ্ডেল তাৰমানে হাতত লৈ যাব লগা হৈছে এনেকুৱা বোকা হৈছে তাৰমানে এইপিনে চাওক একদম বোকা পিছলি যায় সেইকাৰণে চেণ্ডেল এতিয়া সলকাই লৈছোঁ এতিয়া জাম খাব যাই আছোঁ আমি আৰু চাওক আমাৰ এইটো নদী আমি পাৰ হৈ যাম আৰু ল'ৰা ছোৱালীবিলাক এইটো কথা শিকা উচিত যে নদী চদী একদম পাৰ হৈ যাব লাগে আমাৰ যেতিয়া সৰু চলি আছে ইহঁতে যিমান ডাঙৰ নদী নহওক ইহঁতে পূৰা পাৰ হৈ যায় মই একদম পাৰ হৈ যাওঁ আপোনালোক দৃশ্য দেখুৱাই দিম ইও যাব পাৰে ভৰা নদী পূৰা সেই ভৰা নদী আমি পাৰ হৈ যাওঁ গতিকে চব বস্তু জানিব লাগে গাঁৱৰ চলিবিলাক বেছি নমৰে যিবিলাকে এইবিলাকত আহে আৰু যিবিলাকক ঘৰৰ ভিতৰত থাকবা দি সিহঁতে ইমান এইবিলাক নাজানে আমি এতিয়া সৰুৰ পৰা এইবিলাক পাৰ হৈ তাৰমানে আমাৰ একো আন নালাগে এতিয়া চাওক সিহঁতে পাৰ হৈয়ে গ'ল এতিয়া ময়ো পাৰ হৈ যাম ইও যাব এক বেটেৰীয়াই এনেকুৱা পূৰা প্ৰশিক্ষণ দিছোঁ চাওক এইকেইটা পাৰ হৈয়ে গ'ল সৰু চলি হ'লেও তাৰমানে এহেঁতে পানীত পৰিলেও নমৰে গতিকে এনেকুৱা হ'ব লাগে গতিকে চব কথা শিকাব লাগে গতিকে মই যিকেইটা মোৰ লগত থাকে এহেঁতক চব কথা শিকাই দিওঁ চব বস্তু পাৰা হ'ব লাগিব গাঁৱত থকা ল'ৰা গতিকে চব বস্তু চব টেলেণ্ট থাকিব লাগিব সেইকাৰণে ইহঁতক পূৰা একদম চব শিকাই দিছোঁ আৰু ইহঁতৰ কাৰণে মই এতিয়া নতুন এটা চেনেল খুলিম সেই চেনেলটোত তাৰমানে ইহঁতৰ কিছুমান প্ৰতিভা মই দেখুৱাম গতিকে আপোনালোকে দেখা পাব খুব সোনকালে চেনেলটো যিহেতু এতিয়া তাৰমানে এয়া গৰমৰ বন্ধ দিব তো তাৰ কাৰণে এটা চেনেল খুলিম ভাবিছোঁ একমাহটো কি কৰি থাকব কিছুমান আকৌ জ্ঞান দিওঁ বুলি ভাবিছোঁ আৰু গতিকে এতিয়া পাৰ হৈ যাওঁ ইমান এতিয়া পাৰ হৈ যাই আছোঁ চাওক এনেকে কেমেৰা ধৰি হ'লেও পাৰ হৈ যাই আছে এই বক্তান পালোঁ দে গতিকে চব জানিব লাগে সাঁতোৰা দৌৰা চব জানিব লাগে এই ডুবিয়াৱা চব জানিব লাগে জীৱনত এতিয়া আৰু এইখনে আমাৰ ৰিজাৰ্ভখন ইয়াতে চাওক এইখিনি তাৰমানে চাৰিওপিনে চেগুনৰ পুলি ৰুই দিছে এইডাল দেখা পাইছেনে এইডাল আৰু সেইপিনে চাৰিওপিনে এতিয়া বৰ্তমান তাৰমানে চেগুনৰ পুলি ৰুই দিছে আমাৰ এইপিনে তাৰমানে ৰিজাৰ্ভ বহুত সেইটো পিনেও আছে এখন ৰিজাৰ্ভ
আৰু এইখিনি তাৰমানে যিখিনি এইখিনি নতুনকৈ এতিয়া তাৰমানে গছ পুলি ৰুই দিছে। এইবিলাক ফৰেষ্টৰ মানুহ আছে ইয়াতে, ফৰেষ্টৰ মানুহ ৰুই দি আছে। এই চাওক চেগুনৰ পুলি ৰুই আছে দাদা ইয়াতে, এই চেগুনৰ পুলি ৰুই দিছে। এতিয়া তাৰমানে নতুন ফৰেষ্ট হ'ব নেকি? এই চেগুনৰ পুলি ৰুই দিছে, এইটো নতুন ফৰেষ্ট হ'ব আৰু এখন। আৰু এতিয়া ময়ো এডাল গছ ইয়াতে ৰুই দিওঁ নে কি দাদা? এইডাল ভাংছি নেকি? এইডাল অকণমান ভাংছি, এডাল ভাল চাই লওঁ মই। এই গছডাল দি দিছে মোক ৰুবা, তেতিয়াহে ক'ব পাৰিম মই এইখন ৰিজাৰ্ভখনত এটা যি গছ পুলি ৰুইছোঁ বুলি ক'ব পাৰিম তেতিয়াহে। এতিয়া ৰুই দিওঁ, এতিয়া মই এই গছ পুলিটো ৰুই দিওঁ। এইটো গোবৰ চোবৰ আকৌ দিব না কেনেকৈ হৈ যাব? এইটো এটা লাইফ ইনচুৰ। এইটো এটা লাইফ ইনচুৰ বোলে। এতিয়া আমি টকা পইচাৰে লাইফ ইনচুৰ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি গছ পুলিৰ লাইফ ইনচুৰ বনাইছোঁ। মানে দাদাহঁতে কৈছে কি টকা পইচা দি তাৰমানে লাইফ ইনচুৰেঞ্চ কৰিব নোৱাৰে, সেইকাৰণে গছ পুলি দি লাইফ ইনচুৰেঞ্চ কৰিছে। সকলোৰে কাৰণে, নিজৰ কাৰণে নহয়। সকলোৰে কাৰণে এওঁলোকে মানে দাদাহঁতে এই গছৰ পুলি ৰুই আছে, সকলোৰে কাৰণে লাইফ ইনচুৰেঞ্চ দিছে বোলে, হয় নে দাদা? সকলোৰে কাৰণে লাইফ ইনচুৰেঞ্চ বোলে। গৰীব মানুহ টকা পইচা দি লাইফ ইনচুৰেঞ্চ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি ৰাইজৰ কাৰণে সমূহ ৰাইজৰ কাৰণে আমি লাইফ ইনচুৰেঞ্চ বনাইছোঁ। এইখন আমাৰ মুকুন্দপুৰ মানে ৰিজাৰ্ভত। আমাৰ তাৰমানে এইখন মুকুন্দপুৰ ৰিজাৰ্ভ, আমাৰ গাঁৱৰ ওচৰতে। ইয়াতে বহুত ধুনীয়া কাম কৰিছে, গতিকে দাদাহঁতক ধন্যবাদ। এতিয়া আমি জাম খাব যাওঁ এইপিনে, মানে আমাৰ ৰিজাৰ্ভতে জাম আছে, তো তাত আমি এতিয়া জাম খাব যাওঁ। তো এইখনে হৈছে ৰিজাৰ্ভখন। এওঁলোকে ধুনীয়া এটা কাম কৰিছে, গছৰ পুলি ৰুইছে আৰু চেগুনৰ পুলি ৰুইছে, মেইন মূল্যৱান বস্তু। আৰু সেইপিনে চাওক চেগুনৰ পুলি, এইবিলাক ইয়াতেও ৰুইছিলে, এইবিলাক কিছুমান মৰছি আৰু যিবিলাক হৈছে ভালে হৈছে। এই পিছফালে চাওক ইমান, আৰু আমি এতিয়া জাম খাব আছিলোঁ, জামৰ গাছত জামেই নাই চালা। যোৱাবাৰ তাৰমানে তামান লাগছিল ভৰি ভৰি। এইডাল চাওক জামডাল বহুত লাগছিল, এইবাৰ কিন্তু নাই। বাচাত কি হ'ল আজি হা? আমাৰ চবৰে মন তাৰমানে মৰি গ'ল, জাম খাব নাপালোঁ। এইবাৰ তাৰমানে লগা নাই, কি কাৰণত লগা নাই গম নাপাওঁ। যোৱাবাৰ ইমান লাগছিল, তাৰমানে একদম ভৰি ভৰি লাগছিল, জামৰ ভিৰতে পূৰা একদম ঠেনা ভাঙি গৈছিল। এইবাৰ কি কাৰণত লগা নাই নাজানো আৰু। এতিয়া আৰু যাওঁ আৰু ঘৰত, আৰু ক'ত আৰু এতিয়া জাম খাবি আৰু নায়ে যাম। আমি এতিয়া জাম নাপালোঁ, তাৰ কাৰণে কচুৰ ঠেঙকে লৈ যাওঁ আৰু কচুৰ ঠেঙকে খাব লাগিব। আৰু কচুৰ ঠেঙো বহুত আইৰণ থকা বস্তু না, সেইকাৰণে এতিয়া কচুৰ ঠেঙকে তুলি কিনে লৈ যাওঁ আৰু আমি। কচুৰ ঠেংবিলাক মানে এনেকৈ থাকে, এই তলত থাকে, এইডাল কচুৰ ঠেং। তো এইবিলাক বস্তু খাব লাগে। এতিয়া আমাৰ কচু ঠেং চিঙা হৈ গ'ল, আমাৰ এই বন্দাৰ তাত সোমাই দিওঁ। তই আকৌ দিবি না নামক? কি কথা কোৱা কাই লো, এতেই লো নালকে দে মোক বেছিকে নহয়, বেছিকে এটা ল'ম বুলি ভাবিছিলো দেই। আপত্তিয়ক দি চাওক, আমি কচুৰ ঠেং কিমান পালোঁ, মই একলাই পোৱা নাই, এন্তে দুটাই তুলিছে আৰু মই অকণমান দিছোঁ। এতিয়া আমি ঘৰত যাই আছোঁ, বঢ়িয়া এটা কাম কৰিছে ইয়াতে, ইমান গাছ ৰুচি, মানে গছ ৰুচি বহুত ভাল লাগছি। সেইকাৰণে ময়ো এডাল তাতে ৰুই দিলোঁ, গতিকে মই আহিলে যাতে ক'ব পাৰোঁ আৰু ময়ো এইখন ৰিজাৰ্ভত এডাল গাছ ৰুইছোঁ বুলি। তো তাৰ কাৰণে এডাল ৰুই দিলোঁ। আৰু যিসকলে ৰুই আছে গাছ, বহুত ভাল কাম কৰিছে। আমাৰ মুকুন্দপুৰ বুলি কয়, এইখিনি আমাৰ অসমৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত। কি পঞ্চায়ত নাজানো, কিন্তু আমাৰ গাঁৱৰ ওচৰৰ ইয়াতে ধুনীয়া এখন ৰিজাৰ্ভ। ইয়াতে বহুত আগতে তাৰমানে খেতি কৰা আছিল, তো এতিয়া তাৰমানে চৰকাৰে লৈ ল'লা। চৰকাৰে লৈ লোৱাৰ পিছত এতিয়া তাৰমানে গছবিলাক ৰুই দিছে, মানে চেগুন গছ ৰুইছে। সেইপিনে যে দেখা পাইছে আপোনালোকে, সেইকেইডাল যিকেইডাল দেখা পাইছে, এইকেইডাল এনেকৈ নহয়, সেইকেইডাল তাৰমানে সেইটো চাইডে আৰু পিছত ৰুইছিল। এতিয়া তাৰমানে বহুত হৈ গ'ল, এইখিনি গোটেইখিনি এৰিয়া লৈ ল'লা। গতিকে এনেকুৱা কাম কৰিব লাগে। গতিকে এতিয়া আমি ঘৰত যাওঁ আৰু কি ক'ম আৰু, নে কি কয় আৰু। গতিকে এতিয়া যাওঁ, আমি তাৰকটা পাৰ হ'ব লাগিব। এইপিনে তাৰমানে বেৰা দি দিছে, এইবিলাক গোটাই পাৰ হ'ব পাৰে আমাৰ চলিগিলাকে। চাওক তাৰকটা হওক কিবা হওক, গোটেই পাৰ হ'ব পাৰি। আৰু এইবিলাক চাওক ঢেকীয়া শাক, ঢেকীয়া শাক শুক্তা চব বস্তুৱে পায় ইয়াতে তাৰমানে। যৌ এতিয়া বঢ়িয়াকৈ আমি পাৰ হৈ যাওঁ। আৰু ইয়াতে একজাত এনেকুৱা কচু আছে, যিটো কচুক আমি আৰ্মি কচু বুলি কওঁ, আৰ্মি কচু। এইডাল চাওক, কালাৰটো চাওক, তাৰমানে আৰ্মি ড্ৰেছৰ নিচিনা কাৰণে আৰ্মি কচু বুলি কওঁ। এইডাল একচুৱেলি আমাৰ ইয়াত নলকচু বুলি কয় আৰু আৰ্মি কচু বুলি কয়। এইডাল কচু খায়ো বহুত সোৱাদ লাগে। আৰু এইখন হৈছে আমাৰ বাগানখন, আপোনালোকে আমাৰ বাগানখন দেখুৱাই নাই। আমি তাৰমানে এই 2000 কিমান চনতে 2 চনত মানতে আমি তাৰমানে এইখন চেগুনৰ বাগান এখন ৰুইছিলোঁ। এতিয়া চেগুনবিলাক বাৰু ডাঙৰ হৈছে,
এইকেইটা আমাৰে মাটি ইয়াতে 2 বিঘা মাটি আছে 2 বিঘা মাটিত আমি চেগুন ৰুইছোঁ চাওক এইকেইডাল চেগুন সেইপিনে তাৰমানে ৰিজাৰ্ভৰ আছে যিখন বেৰা দিলে বেৰা দিয়াৰ এইখিনিৰ পৰা আমাৰ তাৰমানে এইখিনি 2 বিঘা মান আছে আৰু ইহঁতৰো আছে চেগুনৰ বাগান সেইপিনে সিখন এই ইহঁতৰ বাগান ইহঁতৰ আৰু এই পেটলাৰ ৰিজু পেটলা তাৰ বাগান গতিকে এইখনো আমি বাগান কৰিছোঁ গতিকে আপোনালোকেও এনাই থকা মাটিবিলাকত এইবিলাক খেতি কৰক মানে ইয়াত যিহেতু আমি আহিব নোৱাৰোঁ নদীটোৰ কাৰণে কেতিয়াবা নদীৰ পানী বহুত ভৰ্তি হৈ যায় তো সেইকাৰণে ইয়াতে খেতি বাতি কৰিব নোৱাৰোঁ সেইকাৰণে ইয়াতে তাৰমানে চেগুন গছ ৰুই দিছোঁ গতিকে প্ৰকৃতিৰ কাৰণেও ভাল হওক আমাৰ কাৰণেও ভাল হওক গতিকে আপোনালোকে গছ চছ ৰুৱক এনেকুৱা এনাই থকা জেগাবিলাক আৰু প্ৰকৃতিক ৰক্ষা কৰি ৰাখক এতিয়া এইখিনি অকণমান পিছলা এতিয়া যাই আছোঁ আৰু এইকেইটা গেলে মোক এৰি থৈ সেই এটা ৰখি আছে তাৰ লগত এতিয়া যাওঁ এইখিনি তামান পিছলা হৈছে গতিকে এতিয়া চলো বঢ়িয়াকৈ পাৰ হৈ যাওঁ এইকেইটা গেলে পেটলা গেল আৰু বাকী খিনকেইটাও গেল যাওঁ তই কি মৰি আছা যাওঁ ই যাবা খোজা নাই মোকে ৰখি আছে এতিয়া আমি এইটো নদীটো পাৰ হৈ যাওঁ এই মোবাইলটো নপৰিলে হ'ল দেই পৰব নেকি গতিকে এতিয়া যাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ দিয়কচোন পৰিলেও কথা নাই সেইকাৰণে পানীত লৈ আহিছোঁ চিন্তা নকৰিব আপোনালোকে গতিকে এতিয়া যাই আছোঁ আপোনালোকে চাই থাকক সৰু চলি আছে বঙালী জালা খুৱাই দিবি সাঁতুৰিব পৰা হ'ল কি কৈছা সৰু চলিক বঙালী জালে খুৱাই দিবি সাঁতুৰিব পৰা হ'ল সৰু চলিবিলাক বোলে বঙালী জালা খুৱাই বিলাক সাঁতুৰিব পৰা হয় এহঁতৰ মাকহঁতে এহঁতক তাৰমানে বঙালী জালা খুৱাই দিছিল সেইকাৰণে ইয়াতে সাঁতুৰিব পাৰে এতিয়া আমিও এতিয়া সাঁতুৰি যাওঁ পানী তাৰমানে যাৰ একদম কুঁয়া পানী আছে না এইবিলাক একেবাৰে কুঁয়া পানী আছে এইয়া পুঠিমাৰী নদীৰ পৰা ইয়াতে পৰছি পৰা দেখি পানীটো তাৰমানে কুঁয়া হৈ গৈছে সেইকাৰণে এইবাৰ তাৰমানে বানপানী হৈছে এনেই আগতে বানপানী হোৱা নাছিল আমাৰ ইয়াতে এতিয়া তাৰমানে বানপানী এইটো কাৰণে হ'ল বেলেগ নদীৰ পানী আহি ইয়াতে পৰিল সেইকাৰণে তাৰমানে পানী বহুত ওপৰত লাগি উঠি গ'ল এতিয়া একগল হৈ আছে এইখিনিত অকণমান দোৱা আৰু ই লাখ নাপাব এতিয়া আৰু এইখিনিত অকণমান দোৱা এইখিনি এতিয়া পাৰ হৈ যাওঁ আপোনালোকে চাই থাকক লাইভ এনেকৈ পাৰ হৈ যাব পাৰি হাতখন এনেকৈ দিলে হ'ল এই এনেকৈ গুচি যাব পাৰি আৰু ভৰিখনেৰে এনেকৈ মাৰি থাকক যাই থাকক বঢ়িয়াকৈ চিন্তা নকৰিব আপোনালোকে একে আহি পালোঁ এইখিনি দোৱা হৈ গৈছে তাৰমানে একদম এই গাছ চাছ মানে গছ চবেই বান্ধি হয় গছ চব উঠাই লৈ গৈছে এইখিনি লাকে নাপাওঁ গতিকে এতিয়া চলো ঘৰ পাৰ চলো আৰু এইডাল গছ বাগৰি গৈছে চাওক এইফালৰ তলেৰে এতিয়া সোমাই যাম মোবাইলটো জিকিলেও কথা নাই এইটো যিহেতু ৱাটাৰপ্ৰুফ তামান গেলা পানী বেয়া পানী আছে একদম এতিয়া যাওঁ আৰু চেণ্ডেলযোৰ ইয়াতে থৈ দিছিলোঁ এই চেণ্ডেলযোৰ লৈ কিনে এতিয়া ঘৰত যাওঁ অকণমান ভাগৰ লাগি গ'ল এতিয়া ঘৰত যাই আছোঁ যিহেতু জাম খাবা নাপলোৱে আৰু সেইকেইডাল গছ বাৰু এতিয়া নিক্ষাও আৰু আপোনালোকক পিছত কোনোবা দিনা দেখাম এতিয়া আৰু ভিডিঅ'টো বেছি লাম্বা কৰি নাথাকোঁ আজিৰ ভিডিঅ'টোত এইখিনিয়ে এতিয়া আমি ঘৰত যাই আছোঁ সেইকেইটাও গেল গতিকে আপোনালোকক গছ ৰুৱক পৃথিৱীখন সেউজীয়া কৰি ৰাখক গতিকে টাটা বাই বাই পৰিৱেশ ধ্বংস নকৰিব আপোনালোকে পৰিৱেশ গঢ় দিয়ক